হেল্ল' বন্ধুসকল, আজি আমি এটা গুৰুত্বপূৰ্ণ বিষয় লৈ আপোনালোকৰ ওচৰলৈ আহিছোঁ। বন্ধুসকল, আজি আমি আপোনালোকৰ লগত আলোচনা কৰিম ৰিলেশ্যন কেতিয়া কৰিব লাগে, খাদ্য খাই উঠি নে খাদ্য খোৱাৰ আগত। বন্ধুসকল, মনত ৰাখিব, মই এই চেনেলৰ যোগেদি আপোনালোকক যিবিলাক তথ্য দিওঁ এই সকলোবিলাক অথেণ্টিক হয় আৰু ইয়াৰ বেছিভাগ তথ্যই US নেশ্যনেল মেডিকেল লাইব্ৰেৰীৰ পৰা লোৱা হয়। চ' আপোনালোকে মোৰ এই সকলোবিলাক কথা বিশ্বাস কৰিব পাৰে। আহক বন্ধুসকল, আমি বেছি দেৰি নকৰি কম্পিউটাৰ স্ক্ৰীণলৈ গৈ এই সকলোবিলাক কথা ভালকৈ আলোচনা কৰোঁ। যদি আপুনি স্বাস্থ্য সম্পৰ্কীয় নতুন নতুন গুৰুত্বপূৰ্ণ তথ্য সদায় পাব বিচাৰে, তেনেহ'লে আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ দিব। চ' বন্ধুসকল, মোলৈ বহু দিনৰ পৰা বহুতেই কুৱেশ্যন কৰি আছে, ছাৰ এনেকুৱা তেনেকুৱা মোৰ সমস্যা আছে, মই ৰিলেশ্যন কৰিলে বেছি সময়লৈ থাকিব নোৱাৰোঁ, বা এনেকুৱা ধৰণৰ বিভিন্ন প্ৰশ্ন বহুদিনৰ পৰা কৰি আছে। আৰু বন্ধুসকল, সেই প্ৰশ্নটোৰ উত্তৰ এইটোৱেই যে বহুতেই এই ক্ষেত্ৰত এইটোৱে ভুল কৰে যে তেওঁলোকে ৰাতি খাদ্য খাই উঠি পেট ভৰ্তিকৈ খাদ্য খাই উঠি ৰিলেশ্যন কৰিবলৈ যায়। বন্ধুসকল, বহুতেই দিনটো কষ্ট কৰে, দিনটো কষ্ট কৰি তেওঁলোকে ঘৰলৈ আহি পেট ভৰাই খাদ্য খাই উঠি তেওঁলোকে টিভি চায় আৰু বহুত দেৰিৰ পিছতহে তেওঁলোকে বিচনালৈ যায় আৰু ৰিলেশ্যন কৰিব বিচাৰে। আৰু বন্ধুসকল, ইয়াতে সকলোৱে এইটোৱে ভুল কৰে যে তেওঁলোকে খাদ্য খাই উঠি ৰিলেশ্যন কৰিবলৈ যায়। বন্ধুসকল, আপোনালোকে এটা কথা মনত ৰাখিব যে যেতিয়া আমি খাদ্য খাই উঠোঁ তেতিয়া আমাৰ শৰীৰত বিভিন্ন ধৰণৰ কাম, বিভিন্ন ধৰণৰ ফাংচন আৰম্ভ হ'বলৈ ধৰে। আপোনালোকে এটা কথা নিশ্চয় শুনিছে যে পেট তুষ্ট হ'লেহে ইন্দ্ৰিয় তুষ্ট হয়। অৰ্থাৎ আমি যেতিয়া পেট ভৰ্তিকৈ খাদ্য খাম, আমাৰ ইন্দ্ৰিয়ৰ বিভিন্ন ধৰণৰ কাম আৰম্ভ হ'বলৈ ধৰে আৰু মানুহজন অলপ তুষ্ট হৈ যায়, মানুহজন অলপ দুৰ্বল হৈ যায়, মানুহজনৰ টোপনি ভাৱ আহি যায়। আৰু ইয়াৰ পিছত যদি আপোনালোকে ৰিলেশ্যন কৰিবলৈ যায়, তেনেহ'লে আপোনালোকে কিন্তু ভাল ফলাফল দিব নোৱাৰিব, বেছি সময়লৈ আপোনালোকে থাকিব নোৱাৰিব। বন্ধুসকল, এইটো ষ্টাডি কৰি পোৱা গৈছে যে 80% মানুহে ৰাতি প্ৰিফাৰ কৰে তেওঁলোকে ৰিলেশ্যন কৰিবলৈ, আৰু বাকী 10% মানুহে ৰাতিপুৱা সময়ত তেওঁলোকে ৰিলেশ্যন কৰাটো বেছি ভাল পায়, আৰু বাকী 10% মানুহে দিনত তেওঁলোকে ৰিলেশ্যনশ্বিপ কৰিব বিচাৰে। চ' বন্ধুসকল, মেডিকেল চায়েন্সে এইটো কৈছে যে ৰাতিপুৱা সময়ত মানুহ এজনৰ হৰমনেল বা অন্য ফালৰ পৰা মানুহজন অলপ বেছি ষ্ট্ৰং হৈ থাকে, আৰু এই ক্ষেত্ৰত যদি তেওঁলোকে ৰাতিপুৱা সময়ত ৰিলেশ্যন কৰে তেনেহ'লে তেওঁলোকে ভাল ফলাফল দিব পাৰিব। কিন্তু বন্ধুসকল, বেছি মই যে ক'লোঁ যে 80% মানুহে ৰাতি প্ৰিফাৰ কৰে। চ' বন্ধুসকল, এই ক্ষেত্ৰত আপোনালোকে এইটোৱে মনত ৰাখিব যে আপোনালোকে খাদ্য খাই উঠি আপোনালোকে ৰিলেশ্যন কৰিব নাযাব। আপোনালোকে যদি ৰাতি ৰিলেশ্যন কৰিব যায় তেনেহ'লে আপোনালোকে খাদ্য খোৱাৰ আগত যাব, বা খাদ্য খালেও আপোনালোকে খুব কম পৰিমাণে খাদ্য খাব আৰু গোটেই কমেও আধা ঘণ্টা ৱেইট কৰিব। খাদ্য খাই উঠি আপোনালোকে আধা ঘণ্টা ৱেইট কৰিব, অলপ খোজ কাঢ়িব বা তেনেকুৱা ধৰণৰ সৰু অলপ আপোনালোকে ব্যায়াম কৰিহে আপোনালোকে বিচনাত যাব, তেতিয়াহে কিন্তু আপোনালোকে ভাল ফলাফল দিব পাৰিব। চ' বন্ধুসকল, যদি আমি শ্বৰ্টকৈ বা থুলমূলকৈ কওঁ যে খাদ্য খাই উঠি আপোনালোকে ৰিলেশ্যন কৰিব কেতিয়াও নাযাব, খাদ্য খোৱাৰ আগতহে যাব, বা খাদ্য খাই উঠিলেও আপোনালোকে কম পৰিমাণেহে আপোনালোকে খাদ্য খাই ৰিলেশ্যন কৰিবলৈ যাব, তেতিয়া আপোনালোকে এটা ভাল ফলাফল বা এটা ভাল ৰিলেশ্যন কৰিব পাৰিব। চ' বন্ধুসকল, এই ভিডিঅ'টোৰ শেষত মই মোৰ ফালৰ পৰা আপোনালোকক এটা মতামত দিব বিচাৰিছোঁ যে এনেকুৱা বহুত মানুহ আছে যে দিনটো বহুত কষ্ট কৰে আৰু তেওঁলোকে দিনটো বাহিৰত তেনেকৈ নাখায়ো, ঘৰত আহি তেওঁলোকে ল'ৰা ছোৱালীৰ লগত বা তেওঁলোকৰ পৰিয়ালৰ লগত ভালকৈ এসাঁজ খাব বিচাৰে। চ' বন্ধুসকল, এই ক্ষেত্ৰত আপোনালোকে কি কৰিব পাৰে যে ৰাতি আপোনালোকে ভালকৈ খাওক, যিহেতু আপোনালোকে দিনটো ভালকৈ খোৱা নাই, ৰাতি ভালকৈ আপোনালোকে খাওক, খাই পেলাই ৰাতিপুৱা সময়ত আপোনালোকে ৰিলেশ্যনশ্বিপ ৰাখিব পাৰে। বা ইয়াৰ উপৰিও আপোনালোকে ৰাতি অকণমান পাতলকৈ খাব পাৰে, যে দিনটো যদি ভালকৈ খাইছে ৰাতি অলপ পাতলকৈ খাওক, মই আগত কোৱা ধৰণে পাতলকৈ খাই আপোনালোকে ৰিলেশ্যন ৰাখক, আপোনালোকে ভাল ৰিলেশ্যন কৰিব পাৰিব। চ' বন্ধুসকল, মই এই চেনেলৰ যোগেদি এনেকুৱা ধৰণৰ সৰু সৰু কিন্তু বহুত গুৰুত্বপূৰ্ণ ইনফৰমেশ্যন আপোনালোকক সদায় দি থাকোঁ। চ' বন্ধুসকল, আজিৰ এই ইনফৰমেশ্যনখিনি যদি আপোনালোকৰ ভাল লাগিছে তেনেহ'লে এই ভিডিঅ'টোত এটা লাইক দিব, আৰু বন্ধুসকল মই আপোনালোকক অনুৰোধ কৰিছোঁ এই ভিডিঅ'টো আপোনালোকে আপোনালোকৰ প্ৰতিজন বন্ধুৰ হোৱাটছআপত শ্বেয়াৰ কৰিব, যাতে সকলোৱে এই কথাখিনি গম পায়, কাৰণ বহুত মানুহে এই কথাবিলাক নাজানে। চ' বন্ধুসকল, যদি আপুনি এই ভিডিঅ'টো শ্বেয়াৰ কৰি দিয়ে, হয়তো নজনাকৈ তেওঁলোকৰ বহুত উপকাৰ হ'ব পাৰে। চ' বন্ধুসকল, আজিলৈ অহাকালি আৰু এটা নতুন টপিক লৈ আপোনালোকৰ ওচৰলৈ আহিম, তেতিয়ালৈকে বহুত বহুত ধন্যবাদ।